তো নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা। আজি এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো দেখিছে মই ফাৰ্মত আছোঁ, ফাৰ্মৰ ভিডিঅ'। তো ফাৰ্মৰ ভিডিঅ' মানে আজি আমাৰ পোৱালি সোমোৱা হৈ গ'ল 3 দিন, আৰু আমি যিটো কাৰণে এণ্টিবায়'টিক খুৱাওঁ সেই প্ৰব্লেমটো আমাৰ বৰ্তমান অলৰেডি বন্ধ হৈ গৈছে। তো আমি কোনো ধৰণৰ তাৰ প্ৰব্লেম দেখা পোৱা নাই। তো সেইকাৰণৰ পৰা আজি আমি মেডিচিনটো চেঞ্জ কৰিম। তো মেডিচিনটো চেঞ্জ কৰিম হয়। তো কি মেডিচিন খুৱাম সেই বিষয়ে আপোনালোকক বিতংভাৱে বুজাই পেলাই ক'ম, আৰু দেখুৱাম কেনেকৈ মিলাব লাগে, কি কৰিব লাগে, কি মিলাই পেলাই খুৱাব লাগে। তো তাৰ কাৰণ কি হয়, তো সবিশেষ আপোনালোকক বুজাই পেলাই ক'ম, আৰু কেনেধৰণে চফা কৰিব লাগে, কি কৰিব লাগে। তো ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই যাওক, সকলো বুজি পাই যাব আপোনালোকে। তো আজি মেডিচিন হৈ গ'ল কি, এয়া চেনি গুলিছোঁ। ইয়াত চেনি আছে 1 কেজি চেনি। তো চেনি গুলি লৈছোঁ, আৰু লগতে এয়া হৈ গ'ল, এয়া মিক্সিত পিচি আনিলোঁ বাৰু, দেখুৱাবলৈ নহ'ল। ইয়াত পাণ আৰু দুপৰটেঙা পাত আছে। তো এইখিনি খুওৱা মেইন কাৰণ হ'ল কি, মই সেইটো কৈ আছোঁ আপোনালোকক যে কিহৰ কাৰণে খুওৱা হয়। তো এইটো আজি মিক্স কৰি পেলাই এই পানীৰ লগত মিক্স কৰি আজি দিনৰ ভাগত দিম এইটো। বাকী ৰাতিলৈ মেডিচিনটো বেলেগ হ'ব। তো এয়া দেখিলে আপোনালোকে পানী মই মিক্স কৰি লৈ পেলাই পানী দিছোঁ। এতিয়া বেছি পানী দিয়া নাই, দুপৰীয়াৰ কাৰণে এইটো পানী দিছোঁ। পানী মাত্ৰ 1 লিটাৰকৈ পানী দিছোঁ। আমাৰ বৰ্ডিং আছে 4টা, আৰু 4টাত আমি 11টাকৈ বাচন লগাইছোঁ। তো 11টাকৈ বাচন লগালে পানী মোটামুটি সেইফালে 40 লিটাৰ 60 লিটাৰ পানী বনাইছোঁ। চেনি পৰিমাণটো অকণমান কম হৈছে, কথা নাই, কিন্তু ইয়াৰ কি কাৰণে এইটো মেডিচিন খুৱাওঁ সেইটো মই আপোনালোকক কৈ দিছোঁ যে এই মেডিচিনটো 3টা কামত দিয়ে। এটা হ'ল, এতিয়া 1 নম্বৰ কাম হ'ল কি, গৰম দিন আহিছে, আৰু এই গৰম দিনত ব্ৰইলাৰ কিডনী প্ৰব্লেম হয়। আৰু কিডনী প্ৰব্লেম হ'লে অইন মেডিচিন যদি নোখুৱাই আপোনালোকে নিয়মীয়াভাৱে এইটো বস্তু খুৱাই থকা হয়, তেন্তে হ'লে কিডনী প্ৰব্লেমটো নহয়। কাৰণ কি, এই বস্তুটো খুওৱা 2 নম্বৰ কাৰণটো হ'ল কি, ইয়াত চেনি দিয়া হয়, দুপৰটেঙা দিয়া হয়, আৰু প্লাছ লগতে পাণটো মিক্স কৰা হয় কিডনীটোৰ কাৰণে। দুপৰটেঙাটোৱে চেনিটোৱে অকণমান টেঙা মিঠা হয়, আৰু টেঙা মিঠা হোৱাৰ কাৰণে সিহঁতে পানীটো বেছিকৈ খায়। আৰু পানীটো বেছিকৈ খালে কিডনী প্ৰব্লেমটো কম হয়। আৰু পানীটো বেছিকৈ খালে আৰু এটা কথা হয়, দানাটো সিহঁতে বেছিকৈ খায়, দানাটো সোনকালে হজম হয়। শুকান দানাটো খাই যদি সিহঁতে শুই থাকে, হজমটো কম হয়। লগত যদি পানীটো সমান পৰিমাণে খাই দিয়া হয়, তেন্তেহ'লে সিহঁতৰ দানাটো সোনকালে হজম হৈ যায়, আৰু ফলত মুৰ্গীটো গ্ৰোথ ল'বলৈ আগবাঢ়ে। আৰু 3 নম্বৰ কাৰণ হ'ল কি, ইয়াত চেনি দিয়া আছে, দুপৰটেঙা দিয়া আছে। এই পানীখিনি এতিয়া গৰম দিন কাৰণে দিয়া হয়। এই পানীখিনি এতিয়া বহুত ঠাণ্ডা হৈ থাকে, কুলিং হৈ থাকে। যেনেকৈ ORS দিলে পানীটো অলপ ঠাণ্ডা নিচিনা হৈ থাকে। তো সেই কুলিং হৈ থকাৰ কাৰণে ইয়াত দি থোৱা পানীখিনি আমাৰ কি হয়, এতিয়া দিয়াৰ পাছত পানীখিনি সিহঁতৰ এটা বহুতখিনি গৰম থাকে, আৰু সেই গৰমখিনিৰ কাৰণে পানীখিনি অকণমান হিট হৈ যোৱা নিচিনা হয়, আৰু ফলত লাইট দিয়া হয়, ওপৰৰ পৰা গৰম পোৱা হয়। তো পানীখিনি গৰম হৈ গ'লে সিহঁতে গৰম পানীটো খাবলৈ অলপ টান পায়। এই বস্তুটো দি দিয়াৰ কাৰণে পানীটো অলপ ঠাণ্ডা পাই থাকে, আৰু সম্পূৰ্ণ পানী খাই সিহঁতে শেষ কৰি দিব। তো সেইটো কাৰণে এই মেডিচিনটো দিব লাগে, দিবতো লাগে। এইটো মেডিচিন দিয়া বহুতেই ভাল। তো সেইকাৰণে এইটো একচুৱেলি ক'তো কিনি আনিব নালাগে, নিজে বনাই পেলাই দিব লাগে, আৰু এইটো খুৱাবই লাগে। এইটো খুৱালে বহুতেই ভাল। তো বিশেষকৈ গৰম দিনত এইটো খুৱাব লাগে। তো মই এতিয়া পানীখিনি দি লওঁ। মুৰ্গী পানী খাবলৈ পূৰা একদম ৰেডি হৈ আছে। তো আপোনালোকে দেখিলে কেনেকৈ কি কৰিব লাগে। কিন্তু মই ভিডিঅ'টো ৰাতিপুৱা বেলাতে আৰম্ভ কৰিছিলোঁ, কিন্তু শেষ মই আবেলি বেলাহে কৰিছোঁ। এতিয়া বৰ্তমান 4:30মান বাজিছে, কাৰণ প্ৰুফ দিয়াটোৱে চবচে ডাঙৰ কথা। তো সেইকাৰণে মই ভিডিঅ'টো তেতিয়াই শেষ নকৰিলোঁ। আপোনালোকক দেখাম যে পানী কিমান খালে, কিমানটো আছে, মই সেইটো আপোনালোকক দেখাই আছোঁ।
তো এয়া আপোনালোকে চাই লওক পানী কিমান খাই দিলে। তো বহুতখিনি পানী খাই দিলে। ৰাতি আমি পানী দিয়ালে মোটামুটি পানী শেষেই হৈ যাব। কিন্তু এটা কথা যে এইটো টাইমত দানা যিমান খায় তো পানী খাব লাগে সিমান, কিন্তু তাৰ অনুপাতত পানীটো অকণমান বেছি খাই দিছে। দানা যিমানটো খাইছে তাতকৈ পানীটো বেছি খাই দিছে। কাৰণ দানা এতিয়া খুব বেছি এটা মুৰ্গীয়ে কিমান মান খায়, 15-20 গ্ৰাম মান দানা খাই চাগে, খুব বেছিটো বেছি। তো তাৰ অনুপাতত আমি 1 লিটাৰকৈ পানী লগাইছিলোঁ। তো 1 লিটাৰ পানী মোটামুটি 1 পোৱামান পানী আছে নেকি। তো 11টা বাচনত 1 লিটাৰকৈ পানী লগাইছিলোঁ। কিছুমানত ক'ৰবাত মাজৰ পানী বাচন দুটাত অকণমান বেছি আছে, বাকী ছাইডৰ যিখিনি পানী বাচন আছিলে মোটামুটি খালীয়ে হৈ গৈছে। তো এই মেডিচিনটো আপোনালোকে এতিয়া বুলিয়ে নহয় যে পোৱালিতে খুৱাব লাগিব সেইটো বুলি নহয়, যে আপোনালোকে ডাঙৰ হ'লেও খুৱাব পাৰে। যদি গৰমটো বেছি হৈ থাকে তেন্তে মাজে মাজে খুৱাই থাকিব লাগে। ঠাণ্ডা দিনতো খুৱাব পাৰে, কিন্তু চেনি বদলি আপোনালোকে গুড় ইউজ কৰিব পাৰে। গুড় ইউজ কৰিলেও ভাল, কিন্তু গুড়ৰ দামটো চেনিতকৈ বেছি হৈ যায় কাৰণে আমি চেনি ইউজ কৰোঁ আৰু মাজে মাজে গুড় ইউজ কৰোঁ। গুড়টোও খুৱাব লাগে। গুড়টো খোৱালে বহুতে ভাল, ব্ৰইলাৰ কাৰণে বহুত কাৰণে ভাল, মুঠতে গুড় খোৱালে। তো এইটো মেডিচিন মাজে মাজে ইউজ কৰিব পাৰে আৰু বিশেষকৈ গৰম দিনত কৰিবই লাগে। গৰম দিনত কৰাৰ কাৰণটো মই আগতে কৈয়ে দিছোঁ যে গৰম দিনত কিডনী প্ৰব্লেম হয়, আৰু কিডনী প্ৰব্লেম হোৱা বুলি গম পালে মুৰ্গী ৰখাবলৈ বহুত টান হৈ যায়। মোটামুটি বহুতখিনিয়ে মৰ্টেলিটি হৈ যায়, তো ধৰিব নোৱাৰাকৈ। ডেইলি 2, 3, 4, 5, 10, 15 এনেকৈ মৰ্টেলিটি হৈ যায়। তো ফালি চালেহে গম পোৱা যায় যে মুৰ্গীটো কিডনী প্ৰব্লেম হৈছে। তো সেইটো কাৰণে আগতীয়াকৈ প্ৰটেকশ্যন ল'বলৈ হ'লে এইটো মেডিচিন ইউজ কৰিব লাগে। তো এইটো মেডিচিন যদি মাজে মাজে নিয়মীয়াভাৱে যদি আমি ইউজ কৰি থাকোঁ তেনেহ'লে সেই প্ৰব্লেমটো নাহে। তো বাকী কেনেধৰণে চফা কৰিলোঁ, কেনেধৰণে পেপাৰ পাৰিলোঁ, সেইটো ৰাতিপুৱা বেলাতে হৈ যায়। তো পেপাৰ পোৱাৰ মেইন কাৰণটো বাৰু কি আপোনালোকে জানে নে নাজানে কমেণ্ট কৰি পেলাই জনাব। যদি নাজানে মই নেক্সট ভিডিঅ'ত বুজাই দিম যে ব্ৰইলাৰখিনি পেপাৰ পোৱাৰ কাৰণটো কি। তো আমি ডাইৰেক্ট আনি পেলাই ভুচিতে থৈ দিব পাৰোঁ দেখোন, কিন্তু পেপাৰ পাৰি থওঁ যে কাৰণটো কি বাৰু, সেইটো যদি আপোনালোকে যদি নাজানে তেনেহ'লে কমেণ্ট কৰি সুধিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দিম। তো আৰু এটা কথা আপোনালোকক কোৱাই নহ'ল যে মেডিচিনটো মই কি পৰিমাণত বনালোঁ। তো মই ক'লোৱে যে চেনি 1 কিলো লৈছিলোঁ। চেনি 1 কিলো লোৱাৰ কাৰণ হ'ল কি, আমি এতিয়া 60 লিটাৰ পানী ইউজ কৰিছোঁ। তো পোৱালি সৰু হৈ আছে কাৰণে তো পানীৰ পৰিমাণটো বেছি হৈ গৈ থাকিলে চেনিৰ পৰিমাণটোও বেছি লাগে। আৰু সেই অনুপাতে যিটো মেডিচিন বনাইছিলোঁ দুপৰ টেঙা আৰু পাণ, তো দুপৰ টেঙা কিমান দিলোঁ, পাণ কিমান দিলোঁ সেইটোও কৈ দিছোঁ। যে দুপৰ টেঙা এতিয়া পানী কম কাৰণে দুপৰ টেঙা পাতটো অলপ কমাই লৈছোঁ। 15 পৰা 20 খিলামান পাত লৈছিলোঁ। তো মই গন্তি নকৰিলোঁ, মোটামুটি সিমান মানেই হ'ব। 15 পৰা 20 খিলামান পাত লৈছিলোঁ, অলপ ডাঙৰ চাইজৰ। তো আমি নিজেই কৰি লৈছোঁ ফিল্টাৰ কিনাত। তো সেইটো প্ৰত্যেক বেষ্টতে খুৱাওঁ যেতিয়া যথেষ্টখিনি আমি কৰি লৈছোঁ ফিল্টাৰ কিনাৰতে। সেয়া আপোনালোকে দেখা পাইছেই চাগে, ইয়াৰ পৰা সেউজীয়া হৈ আছে যিখিনি, তো সেইখিনিয়ে হ'ল দুপৰ টেঙা। তো তাৰপৰাই মই ছিঙি নি পেলাই 15 পৰা 20 খিলামান পাত লৈছিলোঁ। আৰু পাণ যিটো লৈছিলোঁ, পাণটো আপোনাৰ যিটো আগ পাণ, মানে আগৰ যিখিলা পাণ আগটো সতি, তো সেয়াও 15 পৰা 20 খিলামান পাণ লৈছিলোঁ। কুমলীয়া পাণখিলা, যিখিলা তলৰখিনি নালাগে, বুঢ়া পাণখিনি, যিখিলা কুমলীয়া একেবাৰে কুমলীয়া পাণখিলা আগটো সতি থাকে, তো সেইখিলা পাণৰ 15 পৰা 20 খিলামান পাণ লৈছিলোঁ। সেয়াও মিডিয়াম চাইজৰ, যিমান বেছি ডাঙৰ নহয়। তো সিমানটো জোখতে মই মেডিচিনটো বনাইছিলোঁ। পানীৰ পৰিমাণটো যদি বেছি হৈ গৈ থাকে সেই অনুপাতে বাকীখিনি বস্তু অলপ বঢ়াই গৈ থাকিলেই হ'ল, সিমানটো জোখত দিলেই হ'ল। তো ক'বলগীয়া মোৰ সিমানটোৱে আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।